লকডাউন বুলিনো কিমান আৰু ঘৰতে সোমাই থাকিম সেইটো কাৰণে ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু এই ভিডিঅ'টোত আপোনালোকক দুটা বিশেষ বস্তু দেখুৱাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক স্কিপ নকৰাকৈ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ মই বৰ্তমান এতিয়া ৰখি আছোঁ লামডিঙৰ খাংগাৰ বস্তি এইটো হৈছে খাংগাৰ বস্তি আৰু ইয়াত জুম খেতি কৰা হয় যিহেতু এইটো পাহাৰীয়া এলেকা এইটো এনেকৈ গম পায়েই চাগে পাহাৰৰ মানে এলেকাত এনেকুৱা এঢলীয়া জেগাতে জুম খেতি কৰা হয় সেইটো কাৰণে বোলো অকণমান পৰিৱেশটো দেখুৱাই দিওঁ আপোনালোকক আহক মোৰ লগত চাই থাকিব এইখিনি চাওক মোৰ পিছপিনে এইখিনি হৈছে কুঁহিয়া খেতি এইখিনি বহুত এটা ডাঙৰ এলেকা লৈ পেলাই এইখিনি খেতি কৰিছে এইপিনে দেখিছে এইটো মোৰ পিছপিনে পাহাৰটো দেখিছে কিমান ধুনীয়া এটা ভিউ এইটো চাওক এইখিনি কলৰ খেতি কৰিছে এইখিনি আৰু এইপিনে চাওক এইবোৰ কিছুমান মানুহ থাকে এই মানুহখিনিয়ে খেতি কৰে আৰু ইয়াত এইটো মানে খেতি কৰা এইটো মানে খেতি প্ৰধান অঞ্চলে হয় ইয়াৰ মানুহখিনি মানে জীৱিকা খেতিয়েই আৰু ইয়াত মানে বিভিন্ন ধৰণৰ খেতি কৰা হয় খেতি কৰি পেলাই এইখিনি মানে বজাৰত বিকেগৈ এইখিনি চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে এইটো এইবোৰতে জুম খেতি কৰা হয় এইবোৰ এঢলীয়া জেগা যে পাহাৰৰ এঢলীয়া জেগাত এতিয়া সেইখিনিলৈ গৈ আছোঁ বাৰু মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক ধুনীয়া এটা ভিউ মোৰ পিছপিনে যে এইটো দেখিবলৈ পাইছে এই পাহাৰটোতে মানে জুম খেতি কৰিছে আৰু এইবোৰ বহুত খেতি আছে তলত মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক আপোনালোকে মই দেখুৱাইছোঁ কি খেতি কৰিছে মানে ইয়াত মাস্কখন অলপ খুলি ৰাখিছোঁ গৰম লাগিছে কথা ক'বলৈ মানে অলপ প্ৰব্লেম হয় যে বহুতে কৈছে আৰু মাস্ক পিন্ধি থাকিবলৈ বহুতে মোক কমেণ্ট কৰিছে দেই বহুতে পাৰ্চনেলি কৈছে কমেণ্ট নাই কৈছে আৰু দুই এটা কমেণ্টো কৈছে মাস্কখন নিপিন্ধো কাৰণে কিন্তু গৰমত আৰু মানে পিন্ধিব লাগিবই তথাপিও মানে এতিয়া কথা কওঁতে অলপ প্ৰব্লেম হৈছে অকণমান তললৈ খুলি লৈছে তথাপিও আছে বাৰু মাস্কখন এইখিনি যাওক খেতিখিনি এইখিনি কি খেতি কৰিছে চাওক এইখিনি বহুত খেতি কৰি আছে মই তাই ওপৰলৈ গৈ আছোঁ পাহাৰৰ ওপৰলৈ গৈ আছোঁ এইটো ওপৰলৈ এইখিনি কলগছ দেখিছে কলগছ সেয়া ওপৰলৈ উঠি গৈ আছোঁ অলপ সাৱধানে উঠিবলগীয়া হৈছে খলা বমা এইখিনি বহুত চেণ্ডেলে ছিগিলে নেকি মোৰ খলা বমা কেমেৰালৈ চাই যাওঁতে পৰিয়ে গৈছোঁগৈ এজোপা গছ হৈছে ইয়াত এজোপা আমলখি গছ এজোপা ভালে হৈছে অকণমান চাহ পাইছোঁ দেই ৰ'দত মানে এখানে খেতি কৰি থকা মানুহখিনিও অলপমান শান্তি পায় আৰু গছ থাকিব লাগে গছ ৰুব লাগে মানুহে অকণমান জিৰাবলৈ ভাল এইবোৰ গছ থাকিলে আমলখি গছ এজোপা ওপৰলৈ গৈ আছোঁ খলা বমা পাহাৰৰ ৰাস্তা এদিনি ওপৰলৈ উঠি গৈ আছোঁ খলা বমা এইখিনি ওপৰলৈ উঠি আহিছোঁ
পৰা অলপ দেখুৱাই দিছোঁ চাওক মই যে কৈছোঁ কুঁহিয়া হয় এইখিনি গোটেইখিনি সেউজীয়া যে হৈ আছে তলৰ এইটো চাইডে এইখিনি গোটেইখিনি কুঁহিয়াৰ খেতি হয় এইখিনি গোটেইখিনি কুঁহিয়াৰ খেতি হয় সৈটো এটা পাহাৰ তাতো খেতি কৰি আছে পিনে এইটো চাওক কি ধুনীয়া লাগিছে এটা কি ধুনীয়া এটা ভিউ এইখিনি চাওক লাও খেতি হয় এইখিনি ইমানখিনি এইখিনি লাও খেতি কৰিছে এইখিনি আৰু লাও লাগিও আছে তো সাপ চাপ থাকিবও পাৰে দেই ভয় লাগে এইটো চাওক এইটো লাও লাগি আছে এইটো লাও লাগি আছে এইখিনি লাও খেতি হয় এইখিনি লাও লাগি আছে এইখিনি তো সেইখিনি হৈছে লাও খেতি বহুত মানে ইমান ধুনীয়া লাগিছে লাও লাগিও আছে লাও দুটা দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ দেখুৱাই আছোঁ কোনোবাই ওপৰৰ পৰা কাষৰ পৰা কোনোবাই চাইছে লাও ছিঙিছোঁ বুলি ভাবিছে চাগে সেইটো কাৰণে চিঞৰিছে এইখিনি চাওক বহুত ধুনীয়া লাগিছে এই যে চাংবোৰ দেখিছে এইবোৰ এইখিনি গোটেইখিনি হৈছে জিকা খেতি কৰি আছে চব ইমান ধুনীয়া লাগিছে এইখিনি চব গোটেইখিনি এইখিনি জিকা খেতিয়ে হয় এইখিনি অলপমান তিতা কেৰেলাও আছে এইপিনে এইখিনি তিতা কেৰেলা হয় মানে জিকা তিতা কেৰেলা এইখিনি মিক্স কৰি অলপমান খেতি এইখিনি কোমোৰা খেতিও আছে ইয়াত এইখিনি হৈছে কোমোৰা কোমোৰা লাগিও আছে এইখিনি কোমোৰা লাগিও আছে এইখিনি কোমোৰা খেতি হয় কোমোৰা লাগিও আছে এইখিনি হৈছে কোমোৰা খেতি ভালো লাগে ন খেতি চেতি এনেকৈ হ'লে মানে কষ্ট কৰিলে মানে এইবোৰ শাক পাচলি যেতিয়া হয় তেতিয়া ভালো লাগে মানে এনেও কষ্টৰ ফলটো সদায় মিঠাই হয় সেইটো কাৰণে এইখিনি খেতি কৰিছে হৈছেও তেওঁলোকৰ কষ্ট মানে সাৰ্থক হৈছেও ভাল লাগিছে দেখি পেলাই মানে এতিয়া ঘৰলৈ আমি গৈ আছোঁ চাৰিওফালে খেতি কৰি আছে ৰাস্তাৰ দুয়ো কাষে খেতি খিনিও কৰিছে কল খেতি কৰিছে কল লাগিও আছে ৰাস্তাত আহি থাকোঁতে এটা বস্তু দেখিবলৈ পালোঁ বোলো আপোনালোকো দেখুৱাওঁ মানে সেইটো কি এই যে এইটো দেখিছে এইটো মোৰ পিছপিনে এইটো হৈছে মিটাৰ গছ ইঞ্জিন হয় এইটো আগতে মানে বটগছ মিটাৰ গছ এইবোৰে আছিলে এইটো হৈছে মিটাৰ গছ এইটো ইঞ্জিন হয় এই ইঞ্জিনটো ইয়াত মানে চেম্পুলৰ কাৰণে এনেই সজাই ৰাখিছে আৰু আগতেনো কেনেকুৱা ধৰণৰ মানে এইবোৰ আছিলে মানে সেইটো ইঞ্জিন মিটাৰ গছ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু চাই থাকিব ভিডিঅ' শেষলৈকে এইটো হৈছে স্বামী বিবেকানন্দ ষ্টেচু হয় এইটো চাওক ৰাস্তাৰ মাজতে আছে এইটো ষ্টেচু
এইটো যে মোৰ পিছপিনে দেখি আছে এইটো আছে ষ্টিম ইঞ্জিন হয় এইটো আগত চলিছিলে এইটো কয়লাৰ চলে মানে এইটো লামডিং ষ্টেচন একেবাৰে কাষতে ৰাখি থোৱা হৈছে আপোনালোক যদি কেতিয়াবা আহিছে লামডিং ষ্টেচনে তেতিয়া চাগে এইটো দেখিছেই এইটো হৈছে ষ্টিম আছিলে আজিৰ ভিডিঅ' যদিহে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মই আগলৈ নতুন নতুন ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন গৈ থাকে থেংক ইউ কিপ ৱাচিং বাই বাই